নমস্কাৰ এন4ইউ আছামিজ ইউটিউব চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি ৰাষ্ট্ৰীয় অন্তঃৰাষ্ট্ৰীয় খা-খবৰসমূহ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। চ' আহক এতিয়া আমি খবৰটো জানি লওঁ। অৱশেষত আপোনালোকে নিশ্চয় গম পাইছে যে ৰুছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিলে। ৰুছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিবলৈ যাওঁতে ৰুছে বেলাৰুছ আৰু ৰুছ দিশৰ পৰা ইউক্ৰেইনক আক্ৰমণ কৰিছে। ৰুছীয় সৈন্যই ইউক্ৰেইনৰ ওপৰত ক্ৰুজ মিছাইলৰ জৰিয়তে আক্ৰমণ কৰিছে। যুদ্ধৰ কিছু সময়ৰ আগত ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে সমগ্ৰ বিশ্ববাসীক উদ্দেশ্যি কৈছিল যে তেওঁ ইউক্ৰেইন এৰি কলৈকো পলাই নাযায়। তেওঁ কেমেৰাৰ দিশে মুখ কৰি কৈছিল যে যি সময়ত ইউক্ৰেইনক বিভিন্ন দেশৰ সহায়ৰ প্ৰয়োজন হৈছিল সেই সময়ত তেখেতৰ লগত কোনো থিয় দিয়া নাই। শেষবাৰৰ বাবে তেখেতৰ মুখখন চাই ল'বলৈ সমগ্ৰ বিশ্ববাসীক আহ্বান কৰিছিল। ইউক্ৰেইনে যেতিয়া জানিব পাৰিছিল যে ৰুছে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব পাৰে তেতিয়া ইউক্ৰেইন প্ৰশাসনে ইউক্ৰেইনৰ 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত যিসকল লোক আছিল তেখেতসকলক অস্ত্ৰ শস্ত্ৰ বা সৈন্যবাহিনীৰ প্ৰশিক্ষণ দি এক বিশাল সৈন্যবাহিনী তৈয়াৰ কৰিছিল, যাৰ ফলত ৰুছ সৈন্যই ইউক্ৰেইনক আক্ৰমণ কৰিবলৈ যাওঁতে এক বিশাল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। যোৱাকালি যুদ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ইউক্ৰেইন প্ৰশাসনে অফিচিয়েলি এনাউন্স কৰিছে যে তেখেতসকলে ৰুছী 5খনকৈ যুঁজাৰু বিমান শ্বুট ডাউন কৰিবলৈ সক্ষম হৈছে আৰু কেইবাজনো ৰুছী সৈন্যক তেখেতলোকে আটক কৰিছে। ইউক্ৰেইনৰ সেনাই কেইবাখনো ৰাছিয়ান যুঁজাৰু বিমান ধ্বংস কৰাৰ লগতে কেইবাখনো টেংক আদি ধ্বংস কৰিছে। ইউক্ৰেইনৰ সেনাই মাটিত থাকি মিছাইলৰ জৰিয়তে ৰাছিয়াৰ হেলিকপ্টাৰ শ্বুট ডাউন কৰিবলৈ সক্ষম হৈছে। ৰুছ আৰু ইউক্ৰেইনৰ এই যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে নাটো দেশসমূহে আৰ্টিকল 4 বলবৎ কৰিছে। নাটোৰ যদি কোনো সদস্য ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণৰ সম্ভাৱনা থাকে তেনে ক্ষেত্ৰত নাটোৱে আৰ্টিকল 4 বলবৎ কৰে আৰু তাৰ বিৰুদ্ধে ৰণকৌশলো প্ৰস্তুত কৰা হয়। যিকেইখন নাটোৰ সদস্য ৰাষ্ট্ৰ ৰুছ সীমাৱৰ্তী অঞ্চলত অৱস্থিত সেই দেশসমূহৰ ওপৰত নাটোৰ 100খনকৈ যুঁজাৰু বিমানে নিৰীক্ষণ কৰি আছে আৰু যাতে ৰুছৰ যুঁজাৰু বিমানবোৰক বাধা দি ৰাখিব পাৰে আৰু এই সদস্য ৰাষ্ট্ৰসমূহ যিসমূহ ৰাষ্ট্ৰ ৰুছ সীমাৱৰ্তী অঞ্চলত অৱস্থিত তাত হেভি ডিপ্লয়মেণ্ট আৰম্ভ কৰিছে। আশা কৰোঁ আপোনালোকে এই খবৰখিনি জানি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।